কথা ক'লে দায় লাগিব নহয়। এতিয়া ডেড বডি আগত লৈ আমি গোটেইবিলাক ঘৰে ঘৰে গুচি যাম। ৰাতি 12টালৈ হাতীৰ মাজত ডেড বডি পৰিব ঘৰৰ মানুহকেইজনে। আমি লিডাৰ কেইজন থাকিম নে? আমি লিডাৰ কেইজন লগত থাকিম নে? ৰাতিপুৱাৰ পৰা কিয় ৰাজনীতি হ'ল ইয়াত? ৰাতিপুৱাৰ পৰা প্ৰতিবাদ আমি যি ধৰণে কৰা কথা আছিল সেই ধৰণে প্ৰতিবাদ কিয় নহ'ল? মই কথা ক'লে দায় লাগিব নহয়। ৰাজনীতি কৰা হ'ব। মই কথা ক'লে ৰাজনীতি কৰা হ'ব। কি হৈ আছে ৰাতিপুৱাৰ পৰা ইয়াত আমি নাজানো বুলি ভাবিছে নেকি? ৰাতিপুৱাৰ পৰা ইয়াত কি ৰাজনীতি হৈ আছে আমি নাজানো বুলি ভাবিছে যদি কোনোবাই মূৰ্খ স্বৰ্গত বাস কৰিছে। কিন্তু বিভাগক আমি বাধ্য কৰিব লাগে যে হাতীকেইটা ইয়াৰ পৰা খেতি পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। এইটো পৃথিৱীত কৰিব নোৱাৰা কাম নহয়। আপোনালোকে জানে কিছুদিন আগতে আজিৰ পৰা 6 মাহ আগতে মংগলদৈ চহৰৰ মাজত হাতী আহিছিল আৰু তাত প্ৰশাসনে গোটেই হাতীকেইটা মানসলৈ পঠিয়াই দিছে বিভিন্ন উপায়েৰে। আমাৰ ইয়াত 4টা-5টা হাতী আছে, তাৰ ভিতৰত এটা হাতীয়ে কিবা হৈছে নেকি? না মানুহে আমনি পালে মই কথা নকওঁ, কাৰণ মনে মনে আছো। মই ঠিকা লৈ থোৱা নাই, ডাইভাৰ্ট কৰি দিব পাৰে মই জানো। মই কালি অহা নাই সেইকাৰণে অহা নাই। প্ৰথম আহিছোঁ তেওঁৰ ঘৰত, খবৰ দিছোঁ ফৰেষ্টক, তাৰপিছত আপোনালোকক দায়িত্ব দিছোঁ। যিকেইজনে ঠিকা ল'লে আজি DFক ইয়াত উপস্থিত কৰাব কিয় পৰা নাই? আজি DFক ইয়াত উপস্থিত কৰাব আপোনালোকে কিয় পৰা নাই? মই কথা ক'লে দায় লাগিব নহয়। ৰাজনীতি কৰা হ'ব। মই কথা ক'লে ৰাজনীতি কৰা হ'ব। কি হৈ আছে ৰাতিপুৱাৰ পৰা ইয়াত আমি নাজানো বুলি ভাবিছে নেকি? ৰাতিপুৱাৰ পৰা ইয়াত কি ৰাজনীতি হৈ আছে আমি নাজানো বুলি ভাবিছে যদি কোনোবাই মূৰ্খ স্বৰ্গত বাস কৰিছে। আৰু কিমান ত্যাগ কৰিব লাগিব? আৰু কেইজন মৰিব লাগিব? পথাৰত এটা শস্য কৰিব পৰা নাই, যোৱা 2 বছৰে ধানৰ খেতি কৰিব পৰা নাই। তাৰ পিছত ইমান হেমাহি, তাৰ পিছত এইমাত্ৰ ফোন কৰোঁতে কৈছে আমি গৈ আছো। আৰে বাবা, গৈ আছা? এইটো কথা হ'ল নেকি? এই ধৰণৰ প্ৰতিবাদেৰে আপোনালোকে কাৰো একো কৰিব নোৱাৰে। আমি চব দাস হৈ গৈছো, আমি চব কাৰোবাৰ দাস হৈ গৈছো। ডাঙৰ ডাঙৰ কথা কোৱা মানুহবিলাকে প্ৰতিবাদ থাকিব লাগে, এইটো ৰাইজৰ স্বাৰ্থত কৰিব লাগে। ইয়াত বেলেগ কথা আহিব নালাগে। ৰাতিপুৱাৰ পৰা কিয় ৰাজনীতি হ'ল ইয়াত? ৰাতিপুৱাৰ পৰা প্ৰতিবাদ আমি যি ধৰণে কৰা কথা আছিল সেই ধৰণে প্ৰতিবাদ কিয় নহ'ল? ক'ত প্ৰতিবেদন? ক'ত মেমৰেণ্ডাম? কোনে ল'ব? আপোনালোকে ঠিকা লৈছে নেকি মেমৰেণ্ডাম ল'বৰ কাৰণে? কথা ক'লে দায় লাগিব নহয়। এতিয়া ডেড বডি আগত লৈ আমি গোটেইবিলাক ঘৰে ঘৰে গুচি যাম। ৰাতি 12টালৈ হাতীৰ মাজত ডেড বডি পৰিব ঘৰৰ মানুহকেইজনে। আমি লিডাৰ কেইজন থাকিম নে? আমি লিডাৰ কেইজন লগত থাকিম নে? আমাৰ ডিউটি শেষ। ভাষণ দিলো, দায়িত্ব ললো, ৰাইজৰ হৈ আমি মাত মাতিলো, এতিয়া ঘৰত যাব লাগে। গতিকে এই ডেড বডি আগত লৈ আমি মিটিং কৰি আছো আৰু আমি ফৰেষ্টৰ মানুহৰ মিটিং চলি আছে, গতিকে আমি ৰখি আছো। এই ধৰণৰ কথা বতৰাত আমি নহয়। মই অশোকৰ প্ৰতি শ্ৰদ্ধা জনালো আৰু ভৱিষ্যত ৰাইজক সজাগ হ'বৰ কাৰণে অনুৰোধ কৰিলো। গতিকে আমি নিজৰ সুৰক্ষা নিজে ল'ব লাগিব। তেখেতসকলৰ পৰা কোনো সুৰক্ষা আমি নাপাওঁ, এইটো নিশ্চিত। এজন মানুহৰ মৃত্যু হোৱাৰ পিছতো যেতিয়া বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতি নাই, আমি নিশ্চিত যে এই বিভাগৰ পৰা আমি কেতিয়াও সুৰক্ষা নাপাওঁ। এখন চৰকাৰৰ প্ৰথম দায়িত্ব জনসাধাৰণক সুৰক্ষা দিয়া, জনসাধাৰণৰ সম্পত্তিৰ সুৰক্ষা দিয়া। তাত আজি এই চৰকাৰ, আমাৰ প্ৰশাসন, জিলা প্ৰশাসন ব্যৰ্থ হৈছে। ধন্যবাদ।